হয়, আজি আপোনালোকৰ জৰিয়তে প্ৰথমতে মই সমগ্ৰ বিটিচিবাসী ৰাইজক নতুন বছৰৰ বহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু নতুন বছৰ পৰিছে, যাতে আমি নতুন বছৰত বিটিচিত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে ভাতৃত্ববোধেৰে ঐক্যতাৰে যাতে আমি এই বছৰটো পাৰ কৰিব পাৰোঁ তাৰে কামনা কৰিলোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। হয়, আজি যোৱাকালি আমাৰ সন্মানীয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী দেৱ, লগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ, লগতে আমাৰ সন্মানীয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা দেৱে ইতিমধ্যে মোৰ লগত আলোচনা কৰিছে। আৰু মোৰ লগত আলোচনা মৰ্মে আজি যি এটা নতুন দায়িত্ব অৰ্পণ কৰিলে, মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ আন্তৰিকতাৰে। আৰু আজি যি জনগোষ্ঠীৰ ফালৰ পৰা আজি মোক নমিনেটি MCLA হিচাপে প্ৰথমে নিযুক্তি প্ৰদান কৰি তাৰপিছত দুটা ভাল বিভাগ, ছইল কনজাৰ্ভেশ্যন আৰু চেৰিকালচাৰ দুটা বিভাগ আজিৰ দায়িত্ব অৰ্পণ কৰিলে। তো এই ক্ষেত্ৰত মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যি বিটিচি প্ৰধান যি হাগ্ৰামা মহিলাৰ যি সপোন, বিটিচিত বসবাস কৰা প্ৰতি জাতি জনগোষ্ঠীৰ মাজত ঐক্যতাৰে বা ভাতৃত্ববোধেৰে আমি বিটিচিখন চলাই লৈ যোৱা, আৰু তেখেতৰ যি মটো, এই মটৰ ওপৰত মই যিখিনি কৰিব লগা মই নিশ্চয় আন্তৰিকতাৰে কৰি যাম। আৰু যি দুটা মই নতুনকৈ বিভাগ পালোঁ, এই বিভাগৰ আওতাত যিখিনি কৰণীয় কাম নিশ্চয় মই আন্তৰিকতাৰে নিষ্ঠা সহকাৰে কৰি যাম।